যিকোনো এটা বিষয় যদি আপুনি এবাৰ পঢ়াৰ লগে লগে আপোনাৰ মনত ৰয় তেতিয়া কেনেকুৱা লাগিব বাৰু? নিশ্চয় ভাল লাগিব। আপুনি তেতিয়া দুগুণ উৎসাহেৰে পঢ়িবলৈ সাহস পাব। কিন্তু বাৰে বাৰে পঢ়াৰ পিছতো একেবাৰে পঢ়ি থকাৰ পিছতো সদায় মুখস্থ কৰাৰ পিছতো যেতিয়া কোনো এটা বিষয় মনত নৰয়, পঢ়াৰ আধা ঘণ্টাৰ পিছত পাহৰি যায়, তেতিয়া নিজৰ ওপৰতে প্ৰচণ্ড খং উঠে, উৎসাহ হেৰাই যায়, পঢ়িবলৈ মন নোযোৱা হয়। এইটোৱেই স্বাভাৱিক। ইমানকৈ পঢ়াৰ পিছতো যদি মনতেই নৰয় তেন্তে পঢ়ি কি লাভ? যদি আপোনাৰো এনেকুৱা হয় তেন্তে আজি আপুনি এটা সঠিক ভিডিঅ' চাবলৈ আৰম্ভ কৰিছে। ইউটিউব বা ইণ্টাৰনেটৰ পৃথিৱীত আপুনি এনেকুৱা বহুত ভিডিঅ' বা টোকা পাব য'ত আপোনাক হয়তো কোৱা হয় স্মৃতিশক্তি বঢ়াবলৈ এইটো খাওক, সেইটো খাওক, ইমান সময়ত লোৱক, ইমান সময়ত উঠক, পঢ়া মনত ৰাখিবলৈ এইটো কৰক, সেইটো কৰক। এনে অজস্ৰ ভিডিঅ' আপুনি সকলোতে পাই যাব। কিন্তু আজিৰ এই ভিডিঅ'টোত আপোনাক আমি এনেকুৱা দুটা সকলোতকৈ ডাঙৰ কাৰণ ক'বলৈ গৈ আছোঁ যাৰ কাৰণে আপুনি বাৰে বাৰে পঢ়াৰ পিছতো মনত ৰাখিব পৰা নাই। ভিডিঅ'টোত কোৱাৰ দৰে যদি আপুনি সেই কাৰণ দুটা ভালদৰে বুজি উঠে আৰু তাৰ ওপৰত কিছুমান পদ্ধতিৰ সাল সলনি কৰি লয় তেন্তে নিশ্চিতভাৱে আপুনি যি পঢ়ে সেয়া আগৰ তুলনাত বহু বেছি মনত ৰ'ব। এটা উদাহৰণ আপোনাক দিছোঁ। ধৰি লওক কোনোবা এখন মিটিঙত, কোনো এখন বিয়া বা পাৰ্টিত এজন বহুত সফল আৰু প্ৰতিষ্ঠিত লোকৰ সৈতে আপোনাৰ সাক্ষাৎ হ'ল আৰু তেওঁৰ সৈতে আপুনি এখন চেলফি তুলিলে। আপুনি সেই মুহূৰ্তটোৰ কথাও জীৱনত পাহৰিব নোৱাৰে। তাৰ মানে এইটোৱে বুজক যে আপোনাৰ মগজুৱে বা আপোনাৰ মনটোৱে আপোনাৰ লগত অন্যায় কৰিছে, আপোনাক ঠগিছে। যিটো আপুনি মনত ৰাখিবলৈ কৈ আছে সেইটো বাৰে বাৰে পাহৰাই পেলাইছে আৰু যিটো মন মগজুৰ পচন্দ হৈছে সেইটোৰ ভিতৰত সোমোৱাই লৈ ফুৰিছে। কি বুজাব বিচাৰিছোঁ বুজি পাইছেই চাগে। গতিকে ভাবক, মন মগজুৱে এই শক্তি যদি আপোনাৰ জীৱনৰ সকলো ক্ষেত্ৰতে আপুনি খটুৱাব জানে, যিকোনো বিষয়ৰে যিকোনো এটা টপিক পঢ়ে আৰু আপুনি পঢ়া সেই সকলোবোৰ যদি আপোনাৰ জীৱনৰ কাৰণে মনত ৰয় তেন্তে আপোনাৰ জীৱনে কেনে গতি ল'ব এবাৰ কল্পনা কৰক। যিটো কামত আমাৰ আগ্ৰহ থাকে সেইটোৱে এক ছেকেণ্ডতে আমাৰ মনৰ মাজত ঠাই লয়। সোনকালে সেই কামটো বা বিষয়টো স্থায়ীভাৱে আমাৰ মন মগজুত সোমাই পৰে। গতিকে প্ৰথমটো কথাটো হৈছে ইণ্টাৰেষ্ট বা আগ্ৰহ। যদি আপুনি কিবা এটা বিষয় পঢ়ি আছে যিটো বিষয়ত আপোনাৰ কোনো আগ্ৰহ নাই, জোৰ জবৰদস্তি কৰি পঢ়ি আছে কাৰণ ঘৰৰ মানুহে পঢ়িবলৈ কৈছে, ক্লাছত ছাৰৰ গালি খাব লাগিব। দ্বিতীয় কথাটো হৈছে দৃশ্য বা ভিজুৱেলছ, অৰ্থাৎ যিটো বস্তু আমি দৃশ্যসহ আমাৰ সন্মুখত দেখা পাওঁ সেইটো সহজতে মন মগজুৱে ধৰি ৰাখিব পাৰে। তেন্তে আপুনি 100 বাৰ 1000 বাৰ পঢ়ক, আপোনাৰ মনত ৰ'ব। তাৰ কোনো নিশ্চয়তা পায়। যদি আপোনাক কোনোবা এজনী ছোৱালীয়ে তেওঁৰ ফোন নম্বৰটো দিয়ে তেন্তে সেইটো আপোনাৰ তৎক্ষণাত মনত থাকি যাব। হাতত মোবাইল, পেন, কাগজ নাথাকিলেও, নোট কৰি নাৰাখিলেও আপোনাৰ মনত ৰৈ যাব। এইটো মাত্ৰ আপোনাক এটা উদাহৰণহে দিছোঁ। কথাটো কেৱল ল'ৰাৰ সকলকহে উদ্দেশ্য কৰিয়েই কোৱা নাই, ছোৱালীবোৰৰো বহু কথা মনত থাকে। কোনো এখন বিয়াত কোনোবাই যদি তেওঁক হেয়াৰ ষ্টাইলটো প্ৰশংসা কৰে, তেওঁৰ ড্ৰেছটো সকলোৱে প্ৰশংসা কৰে, সেই কথা তেওঁৰ দীৰ্ঘ সময়ৰ বাবে মনত থাকি যায়। কিয়নো প্ৰতিজন মানুহে প্ৰশংসা কৰিলে ভাল পায়। ল'ৰা বা ছোৱালী কোনেও এই কথাটোত যাতে আমাক ভুল নুবুজে। মানে মন মগজুৰ যিটো বস্তুৰ ওপৰত ইণ্টাৰেষ্ট থাকে আৰু যিটো ভাল লাগে সেই বস্তুক খুব সোনকালে মনত ৰাখে। কিতাপৰ কথা মনত নথকাৰ এইটোৱে প্ৰথম কাৰণ। কিন্তু ইণ্টাৰেষ্ট বা আগ্ৰহ কেনেকৈ বঢ়াব? পঢ়াত মন কেনেকৈ বঢ়াব? যিদিনা আপুনি নিজৰ জীৱন এটা লক্ষ্য নিৰ্ণয় কৰিব, লক্ষ্য নিৰ্ধাৰণ কৰিব, এটা উদ্দেশ্য আগত ৰাখি আপুনি আগবাঢ়িব, তেতিয়া সেই লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ মনৰ মাজত আগ্ৰহ বাঢ়ি যাব। পঢ়াত আগ্ৰহ নথকাৰ এইটোৱে ডাঙৰ এটা কাৰণ যে আমাৰ কোনো নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য নাথাকে। সময়ে সময়ে আমাৰ লক্ষ্য উদ্দেশ্য সলনি হৈ গৈ থাকে। নিৰ্দেশ লক্ষ্য বা উদ্দেশ্য থাকিব লাগিব। মই এইটো কৰিম, এইটো পাবলৈ মই এই মুহূৰ্তৰ পৰাই এইখিনি কৰিম বুলি পণ ল'ব লাগিব। এবাৰ সিদ্ধান্ত লৈ লওক নিজৰ জীৱনত যে মই পঢ়ি এইটো কাম কৰিম বা এই সপোনটো পূৰণ কৰিব লাগিব। যদি কিবা পঢ়ি আছে, ধৰি ল'ব যে আপোনাৰ সন্মুখত সেইখন এখন ছবিহে চলি আছে। সেই ছবিখন কি কি কেৰেক্টাৰ আছে সেইবোৰ নাম জানি লওক। কোনে কি ৰোল প্লে কৰিছিল সেই কথাবোৰ এখন চিনেমাৰ দৰে মনত ভাবি লওক। ভিডিঅ'টোত দুটা গুৰুত্বপূৰ্ণ কথা আমি আপোনাক আগবঢ়ালোঁ। প্ৰথমটো হৈছে ইণ্টাৰেষ্ট বা আগ্ৰহ, দ্বিতীয়টো হৈছে দৃশ্য বা ভিজুৱেল। আশা কৰোঁ এই দুটা কথা মনত ৰাখিলে
যিকোনো বিষয় পঢ়িলে আপোনাৰ খুব সহজতে মনত ৰৈ যাব। শেষত সেই সকলো শিক্ষাৰ্থীক আমাৰ ফালৰ পৰা অলেখ শুভেচ্ছা যাচিলোঁ।